জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি আমাৰ ৫৭৪ সংখ্যক গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচী দিহানাম প্ৰতিযোগিতা। আমাৰ এতিয়ালৈ দিহানাম প্ৰতিযোগিতা চলি আছে আৰু অহাকালি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা পাঠ প্ৰসংগ, তাৰপিছত আছে আমাৰ শোভাযাত্ৰা, তাৰপিছত আছে আমাৰ মুকলি ধৰ্মশ্ৰেণী সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান ভাগ আছে। লগত আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৰেশ্বৰ শংকৰদেৱ কৃষি নিকেতনৰ শিশুসকলে আমাৰ ইয়াতে কৃষ্টি নৃত্য প্ৰদৰ্শন কৰিব। লগতে সংবাদ মাধ্যমৰ সুনাম দখল কৰা আমাৰ তেজপুৰ থেস্পিয়ান গোষ্ঠীকো আমি আমন্ত্ৰণ কৰি আছোঁ। এইখিনি আমাৰ কাৰ্যসূচী। এতিয়ালৈকে আমাৰ দিহানামৰ ২৪টা দল আমাৰ অন্তৰ্ভুক্ত হৈছে। এতিয়ালৈ ১৫ নম্বৰমান চলি আছে। এতিয়া আমাৰ ৰঙিয়া জিলাৰ অন্তৰ্গত দৰং জিলাৰ আৰু আমাৰ দৰং জিলাৰ অন্তৰ্গত বা আমাৰ ৰঙিয়াৰ ওচৰে পাজৰে এনেকৈ আহিছে আৰু শ্ৰীমন্ত শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক সমাজৰ ৫৭৪তম গুৰু আবিৰ্ভাৱ মহোৎসৱটি যোৱাকালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আজি এই কাৰ্যসূচী ভাগৰ দ্বিতীয় দিন। আমাৰ দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী আয়তীসকলৰ দিহানাম প্ৰতিযোগিতা চলি আছে। আমি আয়তীসকলৰ দিহানামৰ প্ৰতিযোগিতাৰ যোগেদি সমগ্ৰ বিশ্বলৈ এটি বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে শংকৰ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, আধ্যাত্মিকতাৰ অপূৰ্ব নিদৰ্শন, সেই অপূৰ্ব নিদৰ্শন যাতে বিশ্বৰ সৰ্বত্ৰে প্ৰচাৰ আৰু প্ৰসাৰিত হৈ আমাৰ উঠি অহা প্ৰজন্মৰ আধ্যাত্মিকতাৰ দিশলৈ ধাবিত কৰি সমাজত চলি থকা অসূয়া অপ্ৰীতি, হিংসা বিদ্বেষ কপটতা দূৰ কৰি শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মিলনভূমিত পৰিণত কৰি ভৱিষ্যতলৈ মানৱ সমাজত শান্তি শৃংখলা অটুট ৰাখিব পাৰে, এয়াই আমাৰ মুখ্য উদ্দেশ্য। আৰু আজি আমি অতি গৌৰৱেৰে আৰু এটা দিশ আমি জনাব বিচাৰিছোঁ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰাজ্যিক গুৰু সমাজৰ জৰিয়তে আজি আমাৰ এখন নতুন জিলা অন্তৰ্ভুক্ত হ'ল, শিৱসাগৰ জিলা। শিৱসাগৰৰ আমগুৰিবাসীৰ ৰাইজৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ আমাৰ সমাজলৈ আহি আজি অন্তৰ্ভুক্ত হ'ল। সেয়েলৈ আমি অতি গৌৰৱ অনুভৱ কৰিছোঁ। সঁচাকৈয়ে আজি আমাৰ বিশেষ দিন, কাৰণ এইফালে আমাৰ গুৰু জয়ন্তী চলি আছে আৰু শিৱসাগৰত আমাৰ উৎকৃষ্টতাৰ নিদৰ্শন হিচাপে গুৰুজনাৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ বহুকেইজন ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে, বহুতো ইছলাম ধৰ্মৰ লোকে আজি আমাৰ সমাজত নতুনকৈ অন্তৰ্ভুক্ত হৈ শিৱসাগৰ জিলা এখন গঠন কৰিছে। অতি গৌৰৱ অনুভৱ কৰিছোঁ। কৃষ্ণ। অহাকালিৰ অনুষ্ঠান, সেই অনুষ্ঠানৰ আমাৰ ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব আৰু এই ধৰ্মালোচনী সভাত আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ যি বক্তৃতা ভাষণ, সেই ভাষণৰ জৰিয়তে যাতে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে আমাৰ সমাজত এটি বাৰ্তা প্ৰেৰণ হয়। আমি ভাগৱতী সমাজৰ তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা সন্মানীয়া শ্ৰীযুতা সোণালী বৰা হাজৰিকাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ। নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ আই মাতৃ সমাজৰ সভানেত্ৰী জোনালী বৰা এগৰাকীক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ আৰু বহুতো ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ সহায় সহযোগিতা তথা বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ প্ৰচাৰ প্ৰসাৰ বিশ্বৰ সৰ্বত্ৰে প্ৰচাৰিত হওক আৰু গুৰুজনাৰ আদৰ্শৰ প্ৰতি আমাৰ অসমীয়াৰ যি স্বাভিমান, সেই স্বাভিমান বৰ্তাই ৰাখি উত্তৰ পুৰুষৰ জয় জয়ময় হওক, সমাজৰ মংগল হওক। কৃষ্ণ। এইখিনিতে আমি আজি আৰু এটি বাৰ্তা দিব বিচাৰিছোঁ। আমি যদিও ৰঙিয়া জিলাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক সমাজে এই গুৰু জয়ন্তী ভাগ অনুষ্ঠিত কৰিছোঁ, কিন্তু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ আই মাতৃসকল আহি দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন সমাজৰ পৰা আহি আমাৰ আই মাতৃ সমাজত যি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাত অংশগ্ৰহণ কৰি সমন্বয়ৰ বাৰ্তা বজাই ৰাখিছে, শান্তি সম্প্ৰীতিৰ চানেকি দাঙি ধৰিছে। সঁচাকৈয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ইয়াতে কোনো ব্ৰাহ্মণ্যবাদ বা কোনো অন্য সমাজ বুলি কোনো কথা নাই। আমি মুকলিকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ আৰু যিভাৱে আমি সহায় সহযোগিতা বিচাৰিছিলোঁ সেইভাৱে আমাক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আই মাতৃসকলে সহায় সহযোগিতা কৰিছে, বা পাণ্ডৱ সমস্যাৰ অংশগ্ৰহণ কৰি কৃতাৰ্থ কৰিছে। সেয়েহে
লগতে আমি মণিকাঞ্চন আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজীৱ আইমাতৃ সমাজৰ তৰফৰ পৰা উষ্ম আদৰণিৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত সকলোৰে মংগল হওক, লগতে সমূহ ৰাইজৰ কল্যাণ হওক। কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ উদ্যোগত যোৱাকালিৰে পৰাই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মণিকাঞ্চন আঞ্চলিক সত্ৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ 576তম আৱিৰ্ভাৱ মহোৎসৱ ভাগি অনুষ্ঠিত হৈছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱাকালি নাম কীৰ্তনৰ পাছতে আজি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলনৰ নাম কীৰ্তন, ভাগৱত পাঠ আৰু দিনৰ 10 বজাৰ পৰা অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এতিয়ালৈ প্ৰায় 25টি দলে অংশগ্ৰহণ কৰিছে আৰু অহাকালি ৰাতিপুৱা 10 বজাৰ পৰা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু ঠিক 12 বজাৰ পৰা মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। উক্ত ধৰ্মালোচনী সভাত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপক সোণালী বৰা বাইদেৱে অংশগ্ৰহণ কৰিব। এগৰাকী শিশু বক্তা মৃদুপৱন শইকীয়াও উপস্থিত থাকিব। তাৰপিছত সন্ধিয়ালৈ ভিন্নৰঙীয়া সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ আছে তেজপুৰৰ থেস্পিয়ান গোষ্ঠী। আমি ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।